স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই হোৱাটছএপৰ একদম লেটেষ্ট আপডেটৰ 2020 চনৰ লেটেষ্ট আপডেটৰ লেটেষ্ট টিপছ আৰু ট্ৰিক্স। যদি আপুনি হোৱাটছএপ ব্যৱহাৰ কৰে তেতিয়াহ'লে এই টিপছকেইটা আপোনাৰ কাৰণে জনাটো বহুতেই দৰকাৰী বা বহুতেই সহায় হৈ পৰিব। তেনে বন্ধুসকল কিনো টিপছ কিনো কথা সকলোবোৰ জানিবলৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এই হোৱাটছএপৰ টিপছ আৰু ট্ৰিক্সৰ প্ৰথম নম্বৰ টিপছটো চাওঁ আহক। বন্ধুসকল চাওক, কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপুনি হোৱাটছএপৰ কাৰ লগত কিমানকৈ কথা পাতে, কাৰ লগত বেছিকৈ কথা পাতে সেইটো আপুনি কেতিয়াবা চাবলৈ মন যাবও পাৰে, বা হয়তো আপোনাৰ ঘৰৰ মানুহে হওক বা আপোনাৰ কোনোবা গাৰ্লফ্ৰেণ্ডে হওক, যোনে হওক, আপুনি কাৰ লগত কিমান কথা পাতে সেইটো হয়তো কোনোবাই চাবলৈ বিচাৰিব পাৰে। তাৰ কাৰণে আপোনালোকে এতিয়া হোৱাটছএপত ধুনীয়াকৈ চিম্পলি আপুনি চাব পাৰিব। তাৰ কাৰণে কোনো বেলেগ এপ নালাগে, কোনো এপ ডাউনলোড কৰিব নালাগে, কোনো ডাঙৰ ট্ৰিক্স নহয়, চিম্পলি হোৱাটছএপতে সেই ছিষ্টেমটো এতিয়া এভেইলেবল আছে। তাৰ কাৰণে বন্ধুসকল আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে হোৱাটছএপত যাব লাগিব। চাওক, মই আপোনালোকক এই ভিডিঅ'টো প্লিজ স্কিপ নকৰিব, সম্পূৰ্ণ চাব, তেতিয়াহে বুজি পাব, কাৰণ কেনেকুৱা কি নতুন নতুন টিপছ আহিছে সকলোবোৰ আপোনালোকে জানিব পাৰিব। বন্ধুসকল চাওক, প্ৰথমতে হোৱাটছএপটো খুলিব। খোলাৰ পিছত কাষত থকা 3টা ডটত ক্লিক কৰি দিব। ক্লিক কৰি ছেটিংছত যাব। ছেটিংছত গ'লে চাব ডাটা আৰু ষ্ট'ৰেজ ইউজেছ বুলি আছে, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ষ্ট'ৰেজ ইউজেছ বুলি য'ত আছে সেইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত দেখিব পাৰিব, চাওক ছেটিংছ কিমানখিনি, কাৰ লগত কিমান কথা পাতিছোঁ, প্ৰথম নম্বৰত চাওক, ছেকেণ্ড নম্বৰ চাওক, এনেকৈ গোটেইখিনি কাৰ লগত কিমান কথা পাতিছোঁ সকলোবোৰ MB সৈতে দেখাই দিয়ে, মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ কাৰ লগত বেছিকৈ কথা পাতিছে সেইটো 1 নম্বৰত ৰাখি থয়। তেনেকৈ আপুনি গম পাব পাৰিব যে আপুনি কাৰ লগত কিমান সময় অতিবাহিত কৰিছে হোৱাটছএপত, কাৰ লগত কিমান আপুনি কথা পাতিছে। বন্ধুসকল আহক এতিয়া দ্বিতীয় নম্বৰ টিপছ আৰু ট্ৰিক্সটো চাওঁ। বন্ধুসকল চাওক, কেতিয়াবা এনেকুৱা হয় যে আপুনি বহুত ইম্পৰ্টেণ্ট কিবা ভিডিঅ' চাই আছে বা বহুত ইম্পৰ্টেণ্ট কিবা কাম কৰি আছে, কিন্তু তেনেকুৱাত আপোনাৰ কোনোবা লগৰ এজনে বহুতেই মেছেজ কৰি আছে, ইখনৰ পিছত সিখন মেছেজ কৰি আছে, কিন্তু আপুনি অনলাইন গৈ সেই টাইমটোত আপুনি তাৰ মেছেজখিনি পঢ়িব নোৱাৰিলে। তেন্তে আপুনি কি কৰিব পাৰিব যে আপুনি মনে মনে গৈ সি অনলাইন নেদেখুৱাকৈ আপুনি লাহেকৈ গৈ আপুনি মেছেজখন, মানে যিকেইখন মেছেজ পঠাইছে সেইটো চাই আহিব পাৰিব। তাৰ কাৰণে একো কৰিব নালাগে, চিম্পল ৱেত আপুনি আপোনাৰ আপোনাৰ এয়াৰপ্লেন মোডটো অন কৰিব লাগিব। এয়াৰপ্লেন মোডটো অন কৰি আপুনি হোৱাটছএপটো খুলি তাৰ মেছেজখিনি আপুনি চিম্পলি পঢ়ি পেলাই থৈ দিব পাৰে। পঢ়ি লৈ আপুনি ওলাই আহক হোৱাটছএপৰ পৰা, ওলাই আহি ৰিচেণ্ট টেপছৰ আপোনালোকে কাটি দিয়ক। কাটি দিয়াৰ পিছত এয়াৰপ্লেন মোডটো অন কৰি দিয়ক, আৰু সি গমো নাপাব যে আপুনি অনলাইন গৈ তাৰ মেছেজখিনি ৰিড কৰিছে, আৰু আপোনাক অনলাইনো নেদেখুৱায়, আৰু আপুনি পিছত অহাৰ পিছত আপোনাক সেইটো টাইমতে দেখাব, সি দেখি পাব যিটো টাইমত আপুনি আগতে অফলাইন আছিলে। আপুনি যে অনলাইন আহি তাৰ মেছেজখিনি পঢ়িছে সেইটো ডাবল টিকো নোলায়, আৰু আপুনি যে অনলাইন আহিছিলে সেইটো টাইমত সেই টাইমটো তাত শ্ব' নকৰে। বন্ধুসকল আহক এতিয়া 3 নম্বৰ টিপছ আৰু ট্ৰিক্সটো চাওঁ। বন্ধুসকল চাওক, এইটো টিপছ যোন মানুহৰ হোৱাটছএপত বহুত মেছেজ আহে বা মোৰো যেনেকৈ আহে, সেইবোৰ মানুহৰ কাৰণে এই টিপছটো বহুতেই লাগতিয়াল। কাৰণ চাওক, আপুনি কেতিয়াবা এনেকুৱা হয় বহুত মেছেজ অহাৰ ফলত কিছুমান ইম্পৰ্টেণ্ট মেছেজ আপুনি ইম্পৰ্টেণ্ট মানুহৰ লগত আপুনি কথা পাতিবলৈ নোপোৱা হৈ যায়, কাক কিমান ৰিপ্লাই দিব। কিন্তু এতিয়া আপোনাৰ তাৰ কাৰণে কোনো অসুবিধা নাই। আপুনি কি কৰিব পাৰিব চাওক, চিম্পলি ৱেট, আপুনি যোনজন মানুহৰ লগত ইম্পৰ্টেণ্ট হয় আপুনি কথা পাতিব বিচাৰে, তাৰ কাৰণে আপুনি তাক সেই নাম্বাৰটো হোল্ড কৰি ধৰক। হোল্ড কৰি ওপৰত থকা 3টা ডট দবাই মাৰ্ক এছ আনৰিড কৰি থওক। এই মাৰ্ক এছ আনৰিড কৰাৰ পিছত গ্ৰীণ ডট যে বহিব, এই গ্ৰীণ ডটটোৱে আপোনাক পিছলৈ আপুনি যেতিয়াই টাইম পায় বা যেতিয়াই ফ্ৰী হয় আপুনি চিম্পলি হোৱাটছএপত গৈ আপুনি তেওঁৰ লগত কথা পাতিব পাৰিব, তেওঁৰ মেছেজৰ ৰিপ্লাই কৰিব পাৰিব। আৰু এইটো এটা একচুৱেলি ৰিমাইণ্ডাৰ হিচাপতো কাম কৰে, যে আপোনাক মনত ৰাখিব আপোনাক সহায় কৰে যে এইজন মানুহে কিবা এটা ইম্পৰ্টেণ্ট মেছেজ আপোনাক পঠাইছিল। বন্ধুসকল আহক এতিয়া 4 নম্বৰ টিপছ আৰু ট্ৰিক্সটো চাওঁ। বন্ধুসকল চাওক, কেতিয়াবা আপুনি কিবা এটা বহুতেই ইম্পৰ্টেণ্ট কাম কৰি থাকিব পাৰে, আপুনি বিজি থাকিব পাৰে, যাৰ ফলত আপুনি কেতিয়াবা কাৰোবাক মেছেজ হোৱাটছএপত আপুনি পঠাবলগীয়া থাকে, কিন্তু আপুনি হয়তো খুলিব নোৱাৰিব পাৰে সেইটো টাইমত। কিন্তু তাৰ কাৰণে এতিয়া আপুনি চিম্পল ৱে আছে, তাৰ কাৰণে আপোনাক গুগল এছিষ্টেণ্ট এপটো লাগিব। সেইটোত আপুনি কি কৰিব পাৰিব চাওক, আপুনি একদম চিম্পল ৱেত আপুনি ধুনীয়াকৈ মেছেজ পঠাব পাৰিব আপুনি হোৱাটছএপ নোখোলাকৈও।
আপোনাৰ হোৱাটছএপ খুলিবলৈ দৰকাৰ নাই, আপুনি টাইপিং কৰি থাকিব দৰকাৰ নাই, এনেই টাইপিং কৰি সময় ৱেষ্ট কৰিবলৈ নালাগে। চিম্পলি আপুনি গুগল এছিষ্টেণ্ট এপটোতে কৰিব পাৰিব। কি কৰিব লাগিব, আপুনি গুগল এছিষ্টেণ্ট এপটো খোলক। চৰি, মোৰ নেটটো অন কৰা নাছিলোঁ। গুগল এছিষ্টেণ্ট এপটো খোলক, খুলি পেলাই চিম্পলি কৈ দিয়ক Send a message to my number on WhatsApp. Chat with my number, no problem. What's the message? কি কৰি আছা? I got ki kori asa. Do you want to send it or change it? I want to send it. Sending message. চাওক বন্ধুসকল, এনেকৈ আপুনি ধুনীয়াকৈ চিম্পলি কৈ আপুনি মেছেজ পঠাব পাৰিব। এইটো এটা বহুতেই ধুনীয়া সুবিধা, ধুনীয়া এটা টিপছ বুলিও ক'ব পাৰি। এটা ধুনীয়া ট্ৰিক্স বা এটা ধুনীয়া টিপছ। আপুনি মেছেজ টাইপিং কৰি থাকিব নালাগে, আপুনি আপোনাৰ কামটো কৰি থাকিব পাৰিব পিছত, আৰু ধুনীয়াকৈ আপুনি মেছেজখনো তালৈ যাক আপুনি পঠাব বিচাৰে তালৈ মেছেজখন গুচি যাব। বন্ধুসকল আহক এতিয়া শেষৰ নম্বৰ টিপছ আৰু ট্ৰিক্সটো চাওঁ, মানে 5 নম্বৰ টিপছ আৰু ট্ৰিক্সটো চাওঁ। বন্ধুসকল চাওক, আপুনি যদি ডিফাৰেণ্ট ধৰণত মানে বেলেগ বেলেগ ধৰণত যদি আপুনি টেক্সট পঠাব বিচাৰে, বেলেগ বেলেগ ষ্টাইল ফৰ্মেটত মানে বেলেগ বেলেগ ফণ্টত যদি আপুনি টেক্সট কাৰোবাক পঠাব বিচাৰে তেন্তে আপুনি পাৰিব। তাৰ কাৰণে আপুনি এনেকৈ পাৰিব, চাওক চিম্পলি ৱেট ষ্টাৰ দবাব। যদি আপুনি বল্ডত পঠাব বিচাৰে তেতিয়াহ'লে ষ্টাৰ লিখিলে হাই, ষ্টাৰ দবাই দিয়ক, সেইটো বল্ডলৈ গুচি যাব। ছেকেণ্ড, যদি আপুনি ইটালিয়ান ভাষাত লিখিব বিচাৰে তেতিয়াহ'লে আণ্ডাৰস্ক'ৰ দবাই মেছেজখন লিখিব, যি লিখে হাই, তাৰপিছত আণ্ডাৰস্ক'ৰ দিয়ক, চাওক ইটালিয়ান ভাষাত। আৰু যদি আপুনি হেৰি ষ্টাইলত লিখিব বিচাৰে, মানে জিগজেগ টাইপৰ বুলি ক'ব পাৰি বা অলপ কাটা টাইপত হৈ যায়, সেইটোত আপুনি এনেকৈ চিম্পলি লিখি দিলেই হ'ল। আৰু যদি আপুনি মনোস্পেচত লিখিব বিচাৰে তেতিয়াহ'লে আপুনি এইটো দিয়াব লাগিব 1 2 3, তাৰপিছত স্পেচ, যি লিখিলে হাই, তো সেইটো আকৌ দবাই দিয়ক 1 2 3 তিনিবাৰ। তেতিয়া চাওক মানে অলপ স্পেচ গেপিং হৈ হৈ মেছেজখন যায়। তেনেকৈ আপুনি ধুনীয়াকৈ যিকোনো ধৰণৰ মানে 3-4টামান ষ্টাইলত ধুনীয়াকৈ আপুনি 4-5টামান ষ্টাইলত আছে, এনেকৈ ধুনীয়াকৈ আপুনি মেছেজ পঠাব পাৰিব। তেন্তে বন্ধুসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক এটা কৰি দিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি লৈ কাষত থকা বেল আইকনটো অল ন'টিফিকেশ্যনছত দবাই দিব, যাতে মই এনেকুৱা নতুন নতুন যি ভিডিঅ' আনি থাকোঁ আপোনালোকে সৰ্বপ্ৰথম দেখিবলৈ পায়। লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু কোনটো টিপছ বেছিকৈ ভাল পালে, আৰু প্লিজ 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 ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। তেন্তে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ। জয় অসম।